আজি ৰাতিপুৱা উঠিলোঁ অলপ ৰানিং কৰিবলৈ, যিহেতু বহুত দিন ৰানিং কৰা নাই, পেটটো ওলাই গৈছে, তো সেইকাৰণে ৰানিং কৰোঁ বুলি ভাবিলোঁ, ওলালোঁ আৰু ৰানিং কৰিলোঁ, প্ৰায় 2 কিলোমিটাৰ ৰানিং কৰিলোঁ। ৰানিং কৰি উঠি তাৰপিছত মই যিহেতু উত্তৰ গুৱাহাটীত আছোঁ, তো ইয়াতেতো গমেই পায় পাহাৰ চাহাৰ আছে এইবিলাকে, তো পাহাৰখিনি আছে, পাহাৰ চাহাৰৰ পৰিৱেশটো ভাল লাগে। আৰু ৰাতিপুৱা উঠিলে দেখিলোঁ ইমান ধুনীয়া পৰিৱেশটো ভাল লাগিল, সেইকাৰণে। আৰু এইফালে ৰাতিপুৱাই নুঠবি ভাই, ৰাতিপুৱা 5টামান বাজিলে নাই, যি আটা লোকে দেই চব বাহিৰত ঘূৰবা আনবা লাগে তাক, ইয়াক বাবুক, নহ'লে সি আটা পাৰি থাকে, সেইকাৰণে। তাৰপিছত মইতো উঠি আহিলোঁ আৰু মাকে অলপ ফুৰাব আনিলে। তাৰপিছত মই ধৰিলোঁ যে ফুৰি আহোঁ একপাক মোৰ লগত, এতিয়া মোৰ লগত নাযায়, মাকৰ লগত যাব, কাৰণ কিয় মই ৰাতিপুৱাই আৰু ইয়াৰ পৰা ভাই চিধা আহিলোঁ চুলি কাটবা, বোলো চুলি দীঘল হৈছে চুলি কাটো, কিন্তু দোকানত যিজন মানুহ চুলি কাটে তাক দেখি মই ভাবিলোঁ দে মোৰ পচন্দ মতে ইয়াতে চুলি কাটিব নোৱাৰিম, তথাপিও কাটিলোঁ, কিন্তু পচন্দ নহয়। আৰু ভাই গধূলি আহি দেখিলোঁ যে ৰাস্তাৰ আগত কিবা গাড়ীৰ শব্দ দেখিলোঁ, তাৰপিছত শব্দ শুনি কিনে দেখিলোঁ যে গাড়ী, কিবা কোম্পানীৰ গাড়ীবিলাকে তো যিখিনি মাল আছিলে কোম্পানী চবখিনি উঠাই আছে, আগত কিবা কোম্পানীৰ মাল আছিলে, তো চব গাড়ীৰে মানে উঠাই আছে, তো দেখিলোঁ আৰু চালোঁ, ৰাস্তাত চাই অলপ টাইম চালোঁ, চাৰ পিছত ভাবিলোঁ ভাই ইমান টাইম অলপ টাইম ৰখাৰ লগে লগে মানুহ ইমান জমা হৈ যাব বুলি ভবা নাছিলোঁ। তো 5 মিনিট ৰখাৰ পিছতে মানুহ কিমান বজাই হৈ গ'ল, তো আপোনালোকে চাওকচোন কিমান পৰিস্থিতি কেনে হৈ গ'ল। তো ট্ৰাফিক জাম, পূৰা একদম জাম লাগি গ'ল 5 মিনিটতে, ইমান জাম লাগিব বুলি মই ভবাই নাছিলোঁ। আৰু ভাই এনেকৈ ডেইলি ব্লগ দিব বুলি ভাবি আছোঁ, তো ছাপোৰ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, তো চাই থাকিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে অলপমান ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰোঁ, সেইটোৰ কাৰণে। তো আজিলৈকে মানে লগ পাই আছোঁ নেক্সট ব্লগত, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্টটো কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তো প্লিজ নাপাহৰিব এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাই আছে। তো এনেকৈ দি থাকিম ভিডিঅ'বিলাক, আপোনালোকে চাই থাকিব, এনজয় কৰি থাকিব।